তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে দীপাৱলী শুভেচ্ছা জনালোঁ। তো সকলোৰে জীৱন পোহৰে উপচি পৰক তাৰে কামনা কৰিলোঁ। তো এইফালে দীপাৱলী বুলি এইপিনে ফিফি আৰু এইফালে ফটকা, এইপিনে কলগছ আৰু চকৰি, এইপিনে মমবাতি আনিলোঁ আৰু লাইট এপেটি অনা হৈছিলে। তো লাইটখিনি আনিছিলোঁ, সেই লাইটখিনি এতিয়া চেক কৰি চাইছোঁ, ধুনীয়াকৈ জ্বলিছে, একো প্ৰব্লেম নাই। তো এতিয়া ধুনীয়াকৈ লগাই দিমগৈ। লগাই দিয়াৰ পাছত আৰু আপোনালোকক ৰাতিকৈ দেখাম আৰু কেনেকৈ লগালোঁ। তো আমাৰ ধুন মানুহে এইখিনি ফুটাব নবা, ফুটাবা নে? কেতিয়া ফুটাবা কৈ দিয়া আকৌ। গধূলিকৈ কোনকেইডাল ফুটাবা? অঁ, এইটো চকৈ ফুটাব নবা। আপোনালোকে চাব দেই কৈ দিয়া আকৌ। তো এতিয়া গধূলি হৈ গ'ল, এতিয়া লাইটখিনি জ্বলাই দিম, আপোনালোকক দেখাম। তো দিনতে লগাই থৈ দিছোঁ বাৰু, দেখুওৱা নাছিলোঁ। তো এতিয়া দেখাইছোঁ। তো ধুনীয়াকৈ লাইটখিনি জ্বলাই দিলোঁ। তো চাওক, এইভাগে লগাই দিলোঁ ওপৰতে। তো এতিয়া গধূলি হৈ আহিছে আৰু মমবাতিখিনি জ্বলাব লাগে। তো এতিয়া মমবাতিখিনি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম আৰু। এতিয়া পিংকি আৰু ধুন মানুহে মমবাতি জ্বলাবলৈ বুলি বান্দালৈ আহিছে। তো ধুনীয়াকৈ মমবাতিখিনি জ্বলাই লওক, তাৰপিছত আপোনালোকক দেখাম। তো এইফালে আমাৰ পিংকিয়ে মমবাতি জ্বলাব লৈছে, আমাৰ ধুন মানুহ লগতে আছে। হাই কৰি দিয়া আকৌ। মমবাতি তুমি জ্বলোৱা আকৌ। তুমি নজ্বলোৱা নি? হে? তো এতিয়া মমবাতি জ্বলাই লওঁ ধুনীয়াকৈ। ৰ'বা। তো এইফালে আমাৰ মমবাতি লগাই হৈ গ'ল, বান্দা ৱালতে মমবাতিখিনি লগাই দিলোঁ গোটেইখিনি লাইন পতাই পিনি। তো কেনেকুৱা লাগিছে জনাব। তো এনেকৈ লগাই দিলোঁ আৰু মমবাতি। তো কলডিলটো দিলোঁ মম, এনেকৈ মমবাতিকেইডাল লগালোঁ। তাৰপৰা সিহঁতৰ উৎপাতত সিহঁতে একদম ফি জ্বলাবলৈ উৎপাত। এতিয়া চবেই এডাল এডাল লৈ লৈছে। এইপিনে চাই দিয়া দি নুমাই এটা এডাল দি দিয়া, চেনেহাক এডাল দি দিয়া। হ'ব জ্বলোৱা। তো এইফালে আমাৰ পোৱালি তিনিটাক লাইন পতাই ল'লোঁ, চবৰে হাততে এডাল এডাল ফি দি দিলোঁ। আৰু সিহঁতি আমনি কৰি থকাৰ কাৰণে ফি চবৰে হাততে এডাল এডাল দি দিলোঁ। তো সিহঁতি খুব ফূৰ্তি পাইছে, সেইকাৰণে সিহঁতকে জ্বলাবলৈ দিলোঁ ফি। আৰু খুব সাৱধানে, নহ'লে চকুত পৰিলে চকু বেয়া হৈ যাব আৰু চকু প্ৰব্লেম হৈ যাব। সেইকাৰণে অকণমান সাৱধানে সিহঁতক দিলোঁ আৰু, সৰু ল'ৰা যিহেতু চকুত কেনেবাকৈ পৰি গ'লে পাছত চকু প্ৰব্লেম হৈ যাব। তো পোহৰ উৎসৱ দীপাৱলী বুলি ময়ো এডাল ফি জ্বলাই ল'লোঁ। তো এইফালে আমাৰ পিংকিও এডাল জ্বলালে। তো সকলোৱে ফূৰ্তি অলপ কৰিলোঁ আৰু ফি জ্বলাই। তো এইফালে আমাৰ পিংকিও এডাল জ্বলাই ল'লে। তো এতিয়া আছে ফটকা আৰু কলগছ আৰু চকৰি। তো এতিয়া আমাৰ পিংকিয়ে চকৰি আৰু কলগছ জ্বলাব। তো আপোনালোকক মই দেখাই থাকিম, মই কেমেৰামেন যিহেতু সেইকাৰণে মই দেখাই দিম, এটি জ্বলাব আৰু। তো এইফালে আমাৰ আহি গ'ল ফটকা আৰু কলগছ আৰু চকৰি। তো এতিয়া এইখিনি জ্বলাব লাগে। তো এতিয়া পোনপ্ৰথমতে কলগছকেইটা
জ্বলাব তো পিংকিয়ে প্ৰথম ইয়াত জ্বলাব লৈছিলে কিন্তু ইয়াত নহয় বোলো বাহিৰত জ্বলাব লাগিব তো সেইকাৰণে আকৌ বাহিৰলৈ আহি এতিয়া পিংকিয়ে জ্বলাব কলগছ তো এইয়া আমাৰ কলগছ তো এতিয়া কলগছ জ্বলাই হৈ গ'ল এতিয়া চকৰি জ্বলাব লৈছে তো এতিয়া চাই থাকিব দেই কেনেকৈ ঘূৰিব এইয়া আমাৰ চকৰি ঘূৰি গ'ল তো এতিয়া মই হাতত লৈ ল'লোঁ ফটকা পেটিটো আৰু এতিয়া ফটকাকেইটা ফুটাই লওঁগৈ তো এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা অকণমান আঁতৰত মানে ঘৰৰ ওচৰত হ'লে বেয়া কাৰণে অকণমান আঁতৰলৈ লৈ আহিলোঁ তো পদূলি ওচৰলৈ তো এতিয়া ফটকাকেইটা থৈ এতিয়া মমবাতিডালে জ্বলাম আৰু তো এতিয়া মোবাইলটো পিংকিৰ হাতত দি দিলোঁ পিংকিক ভিডিঅ' কৰিবলৈ তো এতিয়া মই ফটকাকেইটা জ্বলাওঁ তো আপোনালোকে চাই থাকিব দেই মই কেনেকৈ পলাম Oh, no, 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 no. তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিল দীপাৱলী বুলি অকণমান আনন্দ কৰিলোঁ ফূৰ্তি ফাৰ্তা কৰিলোঁ তো ফটকাও ফুটালোঁ ফটকা ভয়ত পলাই দৌমাই আহিলোঁ আপোনালোকে দেখিছে ভিডিঅ'টো তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই